Hi guys, welcome to DimpusVlogs. আপোনালোকক আচলতে মই প্ৰায় 7 মাহমান পিছত ব্লগ এটা দিবলৈ ওলাইছোঁ কাৰণ মই বৰ্তমান এটি 2 বছৰীয়া কোৰ্স কৰি আছোঁ মেডিকেল লাইনৰ। তো এইভাবে অলপ বিজি হৈ আছিলোঁ। তো মাজতে হোষ্টেলতো থাকিলোঁ। তো পঢ়া শুনা এনেকুৱা অলপ প্ৰব্লেম আছিলে মোৰ ক'বলৈ গ'লে। তো তাৰ পিছত এতিয়া মই নতুনকৈ এটি আমি তিনিজন লগে অৰ্থাৎ দুটা মোৰ সিনিয়ৰ আৰু মই এটা আমি তিনিটা মিলি এটি আমাৰ কলেজৰ ওচৰতে এটি ৰুম লৈছোঁ তিনিটা থাকিব পৰা। তো সেই ৰুমৰ পৰাই মই এই ভ্লগটো ষ্টাৰ্ট কৰিছোঁ আজি। তো কিবা ভুল হ'লে ক্ষমা কৰিব। গতিকে 7 মাহ পিছত আপোনালোকক ভ্লগ দিলোঁ, বহুত দিন ৰখালোঁ, বহুত দিন সময় অপেক্ষাৰ অন্তত মই আজি আকৌ আহিছোঁ। গতিকে বেলেগনো কি ক'ম, আজি আমাৰ ৰুমটো দেখাওঁ এবাৰ কেনেকুৱা কি। তো মোৰ বিষয়ে অলপ কম, মই ক'ত থাকোঁ, কি বৰ্তমান কি কৰি আছোঁ, গোটেইখিনি আপোনালোকক ডিটেইলছ দিম। তো এইটোৱে আমাৰ নতুন ৰুমটোৰ এণ্ট্ৰি এনেকৈ হয়। এনেকৈ আমি সোমাই যাম ভিতৰে সোমাই কি এইটো মোৰ ৰুম, মানে মোৰ বেডটো এইটো, ইয়াত মই থাকোঁ আৰু বাকী দেখাইছোঁ। এইটো আমাৰ কিটচেন হয়, দেখিছে। আৰু এইটো আমাৰ চিনিয়ৰ্ছ দাদা দুটাৰ, এইটো এটা আৰু এইটো হৈছে আমাৰ বাথৰুম। এইটো তো এইটোৱে আমাৰ এনেকৈ নতুন এটা ৰুম ল'লোঁ। এড্ৰেছটো যদি কওঁ, আমাৰ যে জোনালীৰ লক্ষ্মী পথ বুলি কয়, এইটো লক্ষ্মী পথ হাউচ নম্বৰ 12 হয় ইয়াতে। তো ইয়াত আমি নতুনকৈ চিফ্ট হৈছোঁ, আমাৰ 2 দিন হৈছেহে মাত্ৰ। 2 নম্বৰটো দিন ষ্টাৰ্ট হৈছে মানে আজি। তো দাদাহঁত আমাৰ ক্লাছ কৰিব গৈছে কলেজত, কিন্তু মোৰ এতিয়া বন্ধ আছে। চ' আজি ক'বলৈ গ'লে এতিয়া ফ্ৰী হ'লোঁ, ফ্ৰী হৈ ঘৰ চৰ সাৰি এনেকৈ ফ্ৰী হৈ চাহ তাহ খাই মই বোলো ভ্লগটো ষ্টাৰ্ট কৰি দিওঁ আজি। চাওঁ যে ডেইলি ভ্লগ পাৰিলে ডেইলি দিম, বা আপোনালোকে কমেণ্ট কৰিব কেনেকুৱা ভ্লগ লাগে, আপোনালোকক ডেইলি লাগে নে কি। তো ট্ৰাই কৰিম আপোনালোকৰ বিচৰা মতে ভ্লগ দিবলৈ। তো এতিয়া মই কৰি আছোঁ ICU টেকন'লজি। তো এইটো 2 বছৰীয়া কোৰ্স হয়, ডিপ্ল'মা কোৰ্স। মই কৰি আছোঁ দিছপুৰ পেৰামেডিকেল এণ্ড নাৰ্ছিং ইনষ্টিটিউট। এইটো আমাৰ সুন্দৰপুৰ বুলি কয়, তাতে অৱস্থিত, অলপ আগত, বেছি দূৰ নহয়। তো ভালেই, আমাৰ ক্লাছ ধুনীয়াকৈ চলি আছে। তো মোৰ 1 বছৰ হৈ গ'ল, মানে জানুৱাৰী 5 তাৰিখে আহিছিলোঁ লাষ্ট ইয়াৰ, আৰু এতিয়া আজি জানুৱাৰী 5 তাৰিখ। মই ব্লগটো জানুৱাৰী 5 তাৰিখে কৰি আছিলোঁ। তো তেনেকুৱা কথা, ভালে লাগিলে। 1 বছৰ হ'ল কৰিলোঁ। কিন্তু এতিয়াও আমাৰ ফাইনেল এক্সামটো হোৱা নাই, কিন্তু ফাইনেল এক্সাম হ'ব আমাৰ। এতিয়াও তেনেকৈ মানে ডেট দিয়া হোৱা নাই, কলেজে দিব। আৰু শ্ৰীমন্ত শংকৰদেৱৰ পৰা আমাৰ আচলতে ন'টিছ হোৱা নাই, তাৰপিছতহে আমাৰ কলেজে এক্সামটো পাতিব পাৰি। গতিকে কোৰ্সটো ভালে লাগে, 2 বছৰীয়া কোৰ্স, আফটাৰ হাই ছেকেণ্ডেৰীৰ পিছত কৰিব পাৰি ডিপ্ল'মা কোৰ্স। গতিকে ICU টেকন'লজি আমাৰ কলেজত আছে, ICU টেকন'লজি আছে। তাৰপৰা আপোনালোকৰ এয়া অতি টেকন'লজি সেইটো আছে, DMLT আছে, ডিপ্ল'মা ইন মেডিকেল লেবৰেটৰী টেকনিচিয়ান। তো BMLTও আছে, DMLT BMLT দুটাই আমাৰ কলেজত আছে, আপোনালোকে কৰিব পাৰে। আৰু আমাৰ ইয়াত GNMটো আছে ওপৰত, দিছপুৰ পেৰামেডিকেল এণ্ড নাৰ্ছিং ইনষ্টিটিউট যিহেতু। তো ওপৰ ফ্ল'ৰত আমাৰ নাৰ্ছিংখিনি আছে। আৰু DNIটো আছে, দিছপুৰ নাৰ্ছিং ইনষ্টিটিউট বশিষ্ঠত আছে। গতিকে তাৰ লগতে ক'বলৈ এটা আছে। তো তেনেকৈ ষ্টাৰ্ট কৰিছোঁ, পঢ়া শুনাৰো ব্যস্ত। গতিকে মানে ইমান দিনে ভ্লগ দিব পৰা নাছিলোঁ, তাৰ বাবে মই আপোনালোকক ক্ষমা মাগিছোঁ। কাৰণ বহুত দিন হ'ল কিন্তু মোৰ চাই আছিলোঁ মই, তথাপি মানে দিবলৈ এনেকৈ টাইম হোৱা নাই। তাৰ মাজে মই কিন্তু যিটো কিছুমান শ্বৰ্টছ দিছিলোঁ আচলতে, তাৰ বাবে মোক কিছুমানে কৈছিলে যে এনেকৈ নকৰিবা, তোমাৰ চেনেলটো বেয়া হৈ যাব। তো মই সেইকাৰণে বেছি নকৰিলোঁ আৰু সেইখিনিতে বন্ধ কৰি দিলোঁ। তেনেকৈ চলি আছোঁ আৰু। বাকী আজিৰ ভ্লগটো বেছি দীঘলীয়া নকৰোঁ, এইখিনিয়ে আছিল আজিৰ ভ্লগটো। আপোনালোকে কেনে পালে জনাব কমেণ্টত। লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ।